প্ৰমোদ বড়োৱে কি চিন্তা কৰিছে কৰা নাই সেইটোকে CID কৰিবৰ কাৰণে প্ৰমোদ UPPLক কাম্পা আৰু চন্দ্ৰমক পঠাই দিছে আৰু মই ডেইলি ৰেগুলাৰ কন্টিনিউ মেছেজ পাই আছো মই এইটো হ'ল আমাৰ বডোলেণ্ড একৰ্ড ঐতিহাসিক এইটো চবেই জানে আৰু এইটো আমি পুৰা দিন আমাৰ কাৰ্যসূচী লৈ পেলাই আমি এইটো পালন কৰিবলৈ গৈ আছো প্ৰথমত আমি বডফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি শ্ৰদ্ধাঞ্জলি জনাইছো কাৰণটো হ'ল বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো আদৰ্শ নীতি ইয়াৰ দ্বাৰা আমি আজি BTC পাবলৈ সক্ষম হৈছিল আৰু আমাৰ বহুত আমাৰ মাৰ্চাৰ্ছ আছে সিহঁতকো আমি শ্ৰদ্ধাঞ্জলি জনাম কথা সেইটোৱে আচলতে ইয়াত সকলো জাতি জনগোষ্ঠীৰ অৱদান আছে অকল বড়ো নহয় মই এইটো ক'বলৈ নাযাওঁ মুঠতে আমাৰ কাৰণে আজি এটা হিষ্টৰিক ডে কথা সেইটো দল যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এই চুক্তিখন আপোনালোকে উদযাপন কৰি থাকিব দলৰ কথা নহয় এইটো BTC বাকী ৰাইজৰ কাৰণে ঐতিহাসিক দিন দল থাকা নাথাকা ইয়াৰ লগত কথা নহয় BTC চুক্তিটো হ'ল এটা বিৰাট ডাঙৰ কি ক'ম আমি বিৰাট ডাঙৰ চুক্তি ঐতিহাসিক চুক্তি ইয়াত দলৰ লগত কথা নহয় চবে জানে BTC চুক্তিৰ দ্বাৰা যি এই অঞ্চলত কি হৈছে হোৱা নাই সেইটো চবেই জানে ইয়াত দলৰ লগত কথা নহয় চবেই জানে সকলো জাতি জনগোষ্ঠী জানে যে BTC চুক্তিৰ দ্বাৰা এই BTC অঞ্চলত কি কাম কৰিছে কৰা নাই কি হৈছে হোৱা নাই এইটো দলৰ লগত কথা নহয় মাজে সময়ে অভিযোগ দিয়া আহিছে যে মানে 16 টা কিমান কেইবাটাও বিভাগ পিছপৰলৈ যদি দিয়া হৈছে বৰ্তমান শাসনকাল চৰকাৰে এইটো পলিটিকেল কথা নাই প্ৰমোদ বড়োতো হয় 16টা ডিপাৰ্টমেন্টটো বিটিআৰ চুক্তি কৰি পেলাই দিছপুৰলৈ পঠাই দিছে সেইটো পাৰ্মানেন্ট নহয় সেইটো কনষ্টিটিউচনেল নহয় BTC চুক্তিত হ'ল কনষ্টিটিউচনেল সাংবিধানিক চুক্তি এই হিচাপত 40টা ডিপাৰ্টমেন্ট আমাক দিছে দিল্লী দিছপুৰ এই হিচাপে আজিলৈকে এছটিছ আছে প্ৰমোদ বড়ো যিটো দিছে সেইটো জাষ্ট টেম্পৰাৰী সেইটো কি কাম কৰিব পৰা নাই সেইটোৱে প্ৰমাণ আহিব পাৰিব আসনটো আমি আহি আছো 2025 এই 2025তে আহি আছো ইলেকশ্যন হওক ইলেকশ্যন হোৱাৰ পিছত আমাৰ BPF আকৌ গভৰ্ণমেন্টত আহিব আৰু সেই 16টা ডিপাৰ্টমেন্ট আকৌ গুচি আহিব আজি চন্দনৰ কথা কৈছে আপুনি বা কাম্পাৰ কথা কৈছে ইহঁতে এতিয়াও BPF দলত আছে জানে মই ডেপুটেশ্যনতহে দিছে এতিয়াও মোৰ লগত যোগাযোগ আছে একো নহয় এইবিলাক কি ভাবি আছে আপোনালোকে এলায়েন্সত খেলিব নেকি আপোনালোকে তাৰ লগত কাৰো লগত এলায়েন্সত ইলেকশ্যন নেখেলে BPF অকলে খেলিব BPF অকলে খেলিব আৰু আমি উইনাৰ প্ৰস্তুতি বিৰাট জোৰদাৰ বিৰাট ভাল আপোনালোকে ভাবিব নালাগে চন্দন বা কাম্পাই UPPLত যাই পেলাই কিবা কাম কৰিব ইহঁতে মোৰ CID নিচিনাই কাম কৰি আছে এক নম্বৰ কিয় নাহিব ক'ত থাকিব ইহঁতে আহিব ইয়াত লৈ টেনচন ল'ব নালাগে আপোনালোকে প্ৰমোদ বড়োৱে কি চিন্তা কৰিছে কৰা নাই সেইটোকে CID কৰিবৰ কাৰণে প্ৰমোদ UPPLক কাম্পা আৰু চন্দ্ৰমক পঠাই দিছে আৰু মই ডেইলি ৰেগুলাৰ কন্টিনিউ মেছেজ পাই আছো মই ইহঁতে নাযায় মানে এই আদৰ্শটো এৰি পেলাই ক'ত যাব পাৰিব আজিৰ দিনত ইলেকশ্যন হলে আমি 25টাত তলত নাপায় কথা দে